Kokrajhara All Assam Health and Technical Welfare Association NHM Assamni Khudrisanai Habafari Zorokha Tisonthai Bithankini Gezerjों सरकारि खालामनाय आरो समान खामानिनि थाखाय समान दान बान्था लोगोसे मुलाम्फा एबा खाबुफोरखौ सरकारि मावफारियाफोरजों समानै मोननांगौनि दाबिजों खुद्रिसारदों All Assam Health and Technical Welfare Association NHM Assama थांनाय 4 मार्चनिफ्राय 6 मार्चसिम सानथाम दुलाराय आसाम नाङैनो All Assam Health and Technical Welfare Association NHM आसामा खामानि दोनथ'नानै खुद्रिसारनाय हाबाफारि लादों बेबादिनो कक्राझार जिल्लानि दाब दाब थावनियाव थानाय सरकारि देहा फाहामसालिफोरजों लोगोसे कक्राझार मेडिकेल कलेज आरो हस्पिटालावबो गोख्रों खुद्रिसारदों बे खुद्रिसारनाय हाबाफारिनि गेजेरजों गावसिनि दाबिखौ थाबैनो मावफुंनानै होनांगौनि दाबिजों कक्राझार मेडिकेल कलेज एन्ड हस्पिटालनि मावफारियाफोरा खौरां बिजोंनि गेजेरजों मा बुंथिदों खोनासंदो কাৰ্যসূচীলৈ আমি 3 দিনীয়া ধৰ্মঘট কৰিছো আৰু ইমাৰ্জেন্সি সেৱাটো চলি আছে কোকৰাঝাৰ মেডিকেল কলেজৰ আৰু সকলোতে গুটে অল আসামতে এটো কৰা হৈছে 3 দিনীয়া ধৰ্মঘট এনএচএম কৰ্মচাৰীসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিবৰ কাৰণে এই পদক্ষেপ হাতত লোৱা হৈছে আৰু সকলোকে পে স্কেল সমান সপ্তম দৰমহা আয়োগ মতে পে স্কেলটো সমান কৰি দিবৰ কাৰণে কোৱা হৈছে আৰু চাকৰি নিয়মীয়া নোহোৱালৈকে 2011 চনৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা ৰাজ্য চৰকাৰ নিয়মীয়া কৰ্মচাৰী সমাহাৰত গ্ৰেড পেটো দিবলৈ মানে কোৱা হৈছে আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা যাতে এনএচএম কৰ্মচাৰীসকলৰ স্বাস্থ্য বিভাগত যিবিলাক পদ খালী আছে সেইবিলাকত নিযুক্তি দিয়াৰ কামটো যাতে ছাৰে হাতত লয় সোনকালে হেতু কাৰণে এই 3 দিনীয়া কাৰ্যসূচীটো হাতত লোৱা হৈছে আৰু চাকৰি যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে সপ্তম দৰমহা আয়োগ মতে আমাক যোনটো আমি স্যালাৰি পাওঁ হেতু মতে যাতে আমাক দিয়ে স্যালাৰিটো আৰু সকলোৱেতো গম পাইছে এতিয়া এনএচএম কৰ্মচাৰীখিনি যিমান কষ্টত চলি আছে তেওঁলোকক এতিয়া যদি লোন ল'বলৈ যায় তেতিয়া লোনো নিদিয়ে চৰকাৰে ইমানখিনিও কৰি দিয়া নাই যে এনএচএম কৰ্মচাৰীসকলে মানে পাৰিবগে বেংকত গৈ পেলাই লোন দিবলৈ হেতু যে লোন নিদিয়ে তেওঁলোকে মানে লোনৰ হেৰি কৰিবলৈ আমাক মানে এলিজিবিলিটি নিদিয়ে মানে ধৰ যিসকল লোকৰ মানে চৰকাৰী চাকৰি আছে যিসকল লোকে ৰেগুলাৰ পাইছে চাকৰি পাইছে তেওঁলোকৰটো স্যালাৰি আমাতকে বহুত গুণে বেছি তেওঁলোকৰ সমানে আমি ডিউটি কৰি আহিছো 6 ঘণ্টা আমি মৰ্নিং ডিউটি কৰোঁ ইভিনিং ডিউটি 6 ঘণ্টা কৰোঁ আৰু নাইটতটো 8 ঘণ্টা 12 ঘণ্টা আমি ডিউটি কৰিব লাগে তেওঁলোকৰ সমকামে আমি ডিউটি কৰিব লাগে তাতেটো কোনো মানে ধৰ মানে হেৰি আমাকটো কোনো কনসিডাৰ নকৰে আমি সমান ডিউটি কৰিবই লাগে এইবোৰ দাবী লৈ আমি আজি 3 দিনৰ কাৰ্যসূচী হাতত লৈছো ইয়াৰ পিছতো যদি ছাৰে একো আমাক উত্তৰ নিদিয়ে তেতিয়া আমিটো আমাৰ ক'ব লগা আৰু তাৰ পিছত কি কয় কোনো আমাৰ এনএচএম স্বাস্থ্যকৰ্মী সকলে গম পাব আমি সকলোৱে কথা পাতি পিছত কি সিদ্ধান্ত লোৱা হয় আৰু পিছত গম পাম কিমান আছে কৰ্মচাৰী এনএচএম কৰ্মচাৰীটো এতিয়া জনামতে 24000 আছে 24000 এতিয়া গুটে অসমত 24000 আছে এতিয়ালৈকেতো অল আসাম গুটে কমিটি গঠন কৰাৰ পিছতহে মানে এটো সিদ্ধান্ত লোৱা হৈছে অল আসামতে এই ধৰ্মঘটটো পালন কৰা হৈছে 3 দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি 3 দিনৰ কাৰণে কৰা হৈছে 4 5 6 এই বিষয়টো লৈ চৰকাৰৰ লগত আলোচনা কৰিছিল নেকি এই বিষয়টো লৈ পেলাই চৰকাৰৰ লগতো বহুত আলোচনা হৈছে কিন্তু এতিয়ালৈকে কোনো ৰিপ্লাই অহা নাই যোৱা 22 তাৰিখে যোনটো সচলত আমাৰ 20 তাৰিখে যোনটো সচলত ধৰ্মঘট হৈ গৈছে তাতো কোনো এতিয়ালৈকে ৰিপ্লাই অহা নাই হেতু কাৰণে আমি সেকেন্ডতে মানে এটো ধৰ্মঘট 3 দিনীয়া ধৰ্মঘটটো পালন কৰিব লগা হ'ল এৰি পেলাই আজি কোকৰাঝাৰ মেডিকেল কলেজৰ মেইন গেটৰ সন্মুখত আমি বহিব লগা হৈছে 2006 পৰাই ধৰক এনএচএমৰ কৰ্মচাৰীবিলাকে এনএচএম কৰ্মচাৰীবিলাকৰ নিযুক্তি হৈছিলে তেতিয়াৰ পৰাই ধৰক অবিৰতভাৱে কৰ্মচাৰীবিলাকে কাম কৰি আহি আছে তাৰ পিছত আপোনাৰ 2013 চনত এটা সুপ্ৰিম কোৰ্টৰ পৰা ভাৰ্ডিক্ট দিছিলে যেটো ভাৰ্ডিক্ট নাম্বাৰ 213 তাতে আছিল ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক তো সেইটো এতিয়ালৈকে আমাৰ মানে এনএচএম কৰ্মচাৰীখিনি মানে এনএচএম কৰ্মচাৰীৰ কাৰণে এইটো এতিয়ালৈকে লাগু হোৱা নাই যেটো চৰকাৰে কৈ দিম বুলি কৈছিলে আমি চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যাতে এই যেটো সুপ্ৰিম কোৰ্টৰ ৰায় যেটো অলৰেডি দিয়া হৈছে সেইটো যাতে আমাৰ কৰ্মচাৰীখিনিৰ লগত কৰ্মচাৰীক
সেইটো যাতে লাগু কৰি দিয়ে, সেইটো কাৰণে আমি ভালেখিনি বেনিফিটেড হ'ম। ছেকেণ্ড কথা আপোনাৰ যেতিয়ালৈকে আমাৰ ৰেগুলাৰেশ্যন নহয়, আমিতো প্ৰথম কথা আমি ৰেগুলাৰেশ্যন বিচাৰি আছোঁ, ঠিক আছে। আমি ইমান বছৰ কিছুমানে ধৰক 2006তে যিবিলাকে সোমাইছিলে সেইবিলাকতো অলৰেডি ৰিটায়াৰ্ড হৈ গ'ল, তো তেওঁলোকৰতো ধৰক ইমান বছৰ ছাৰ্ভিচ কৰা একো কোনো হেৰি নাপালে ধৰক। তো আমি বিচাৰিছোঁ আমাৰ ইমান বছৰ কাম যিহেতু কৰিলোঁ আমি, আমাক যাতে ৰেগুলাৰাইজ কৰে, ঠিক আছে। বাকী যিবিলাক ডিপাৰ্টমেণ্টত যেনেকৈ বেনিফিটবোৰ দিয়া হৈছে আমাকো যাতে দিয়ে। এট পাছ ষ্টেট গভৰ্ণমেণ্ট যিখিনি আপোনাৰ ছাৰ্ভিচ পাব লাগে, যেনে বেংক লোন হওক, হাউচিং লোন হওক, আপোন ঘৰ, আমি আপোন ঘৰ নাপাওঁ, এইটো এটা বহুত দুৰ্ভাগ্যৰ বিষয়। অথচ আমি একে সময়তে আমি ডিউটিত সোমাওঁ, একে সময়তে আমি ওলাই যাওঁ। OPD ডিউটি যেতিয়াৰ পৰা ষ্টাৰ্ট হয় তেতিয়া আমি OPD ষ্টেট গভৰ্ণমেণ্টৰ যিজন ডক্টৰে যিখিনি সময়ত যায় সেইখিনি সময়ত আমিও যাওঁ। এনেকুৱা নহয় যে আমি NHMৰ চাকৰিৰ NHMত কাম কৰোঁ, আমি দৰমহা কম পাওঁ কাৰণে আমাৰ কাৰণে 2 ঘণ্টা অলপমান ৰিলেক্সেশ্যন থাকে, এনেকুৱা একো নাথাকে। যেনেকৈ আপোনাৰ নাৰ্ছ বাইদেউসকলে কৈছে, তেওঁলোকে ৰাতি নাইট ডিউটি 12 ঘণ্টা কৰে। তো আমাৰ কৰ্মৰ ক্ষেত্ৰত আমিতো যিমানখিনি কৰিব লগা আছে সেইখিনি কৰি আছোঁ। গতিকে ডিমাণ্ডছবিলাক যাতে আমাৰ ফুলফিল কৰে, বিশেষকৈ ৰেগুলাৰেশ্যনটো যেতিয়ালৈকে নহয়, আমাৰ ফৰ্মাৰ হেল্থ মিনিষ্টাৰ তেখেতে কৈছিলে, মোটামুটি 2016 মানত কৈছিলে চাগে, মই চনটো ঠিক মনত নাই, যে আমাক যেতিয়ালৈকে ৰেগুলাৰাইজ নহয় তেতিয়ালৈকে আমি 7ম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰা হ'ব NHM কৰ্মচাৰীক। কিন্তু সেইটো এতিয়ালৈকে আমাৰ লগত মানে ঘটা নাই, ধৰক আমি পোৱা নাই তেনেকুৱা। এতিয়াতো নেক্সট ইয়াৰ 8 পে কমিশ্যন আহি যাব, আমি 7 পে পোৱা নাই। ছেকেণ্ড কথা আপোনাৰ সেইটো কৈ দিলোঁ আপোনাক এইটো কথা। তাৰপিছত আপোনাৰ যিখিনি ভেকেঞ্চিজ আছে বা যিখিনি আছে নতুন ভেকেঞ্চি ওলোৱাতকৈ আমাৰ যাতে পুৰণা NHM যিখিনি কাম কৰি আছোঁ আমি সেইখিনিক আগতে নিযুক্তি দি পেলাই তাৰপিছত নতুন পোষ্ট যাতে ক্ৰিয়েট কৰে বা স্পেচিয়েল ড্ৰাইভ কৰি পেলাই আমাক যাতে NHM কৰ্মচাৰীখিনি এবজৰ্ব কৰি দিব পাৰে, সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ তেখেতসকলক। আৰু বাকী আপোনাৰ এইখিনিয়ে আছিলে। আমি এইটো কাৰণে এতিয়া 3দিনীয়া কাৰ্য, আজি 5 মাৰ্চ, যোৱাকালি আমাৰ ইয়াতে এই জেগাতে এনেকুৱা ছেইম হেৰি হৈছে, তাতেও মোটামুটি আপোনাৰ আমি যিমানখিনি ইয়াতে কোকৰাঝাৰ মেডিকেল কলেজত যিমানখিনি কৰ্মৰত হৈ আছোঁ চবেই আহি ইয়াতে একত্ৰিত হৈ আমি হেৰি কৰিছোঁ। অহাকালিও আছে, যদি তাৰ আগতে চৰকাৰে যদি কিবা ভাল পদক্ষেপ লয়, আমাৰ কাৰণে ভাল পদক্ষেপ লয়, আমি হয়তো উঠাই ল'ব পাৰিম। এতিয়ালৈকে আমি তেনেকুৱা অফিচিয়েলি পোৱা নাই ৰেছপন্স, বা গ্ৰুপ এছতেও পোৱা নাই আমি। তো আমি আশাবাদী যে চৰকাৰে চকু মেলি চাব আমাক। মেমৰেণ্ডাম অলৰেডি ছাবমিট কৰা হৈছে, বা আগতেও আপোনাৰ এই হেল্থ মিনিষ্টাৰ বা আপোনাৰ আমাৰ CM ছাৰকো, অনাৰেবল CM ছাৰকো এই বহুত ৰিকুৱেষ্ট কৰা গৈছে। তো আমি আশাবাদী যে তেওঁ কিবা এটা সেই ষ্টেপছ ল'ব এইটো বিষয়ে। लोगोसे दतमा रायजोआरि सावस्रि मिरुनि मावसुमाफोराबो बे खुद्रिसानायखौ मावफुंनानै गावसोरनि मोननांगौ दाबिफोरखौ थाबैनो मोननांगौनि थाखाय माखासे बाथ्रा बुंथिदों। ডক্টৰ অমিত ৰাউত, MOIC ঝাৰবাৰী SD। তো সকলোকে মই লগত লৈ পেলাই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ এটা দাবী আছিলে আপোনাৰ 25 ফেব্ৰুৱাৰী 2025ত আমি টু দ্য মিছন ডাইৰেক্টৰ, টু দ্য অনাৰেবল CM অফ আছাম, টু দ্য জইণ্ট ছেক্ৰেটাৰী, টু দ্য কমিশ্যনাৰ ছেক্ৰেটাৰী, চবলৈকে আমি এই কপিটোও দিছোঁ। আমাৰ দাবীটো এইটোৱে যে যিহেতু আমি আজি প্ৰায় যেতিয়াৰ পৰা NHM ষ্টাৰ্ট হৈছে এতিয়ালৈকে আমি আণ্ডাৰ কণ্ট্ৰেকচুৱেল বেচিছত চাকৰি কৰি আছোঁ। তো কণ্ট্ৰেকচুৱেল বেচিছত আমি কিছুমান বস্তু যেনেকৈ আমাৰ যিবিলাক হেল্থ বেনিফিটেই হওক বা গ্ৰেচুইটিয়ে হওক বা ইকুৱেল পে পেঞ্চন এইবিলাক নাপাওঁ। তো আজি মোটামুটি ইমান দিনৰ পৰা আমি চাকৰি কৰাৰ পিছতো আমি যোনটো চেলাৰী পাব লাগে সিমানখিনি আমি নাপাওঁ। তো আমাৰ দাবী গভৰ্ণমেণ্ট অফ আছামলৈকে এইখিনি মানে যে আপোনাৰ যিবিলাক আমি এতিয়ালৈকে আমাৰ NHM এমপ্লয়ী যিবিলাক কণ্ট্ৰেকচুৱেল কৰি আছে সিহঁতক ৰেগুলাৰাইজ কৰি দিব লাগে। কেনেকৈ যিহেতু আমি ৰেগুলাৰ চাকৰি কৰা মানুহৰ নিচিনাই কাম ছেম কৰিয়ে আছোঁ। কেনেকৈ আজি যোনটো যিকোনো এটা হস্পিটেলত আপোনাৰ ৰেগুলাৰ চাকৰি কৰা মানুহে যিখিনিমান কাম কৰিব লাগে, এতিয়া 24/7 ছাৰ্ভিচেই হওক বা মেডিকেল OPD ছাৰ্ভিচেই হওক, ডেলিভাৰী ছাৰ্ভিচেই হওক, ইমিউনাইজেশ্যন যেনেকৈ আমাৰ ANM বাইদেউকেইটাই ইমিউনাইজেশ্যন ছাৰ্ভিচেই হওক, ইচ এণ্ড এভৰি ছাৰ্ভিচ উই আৰ ডেলিভাৰিং দ্য ছেম। এনেকুৱা একো কি নাই যে আমি NHM বুলি পেলাই আমি NHM বুলি পেলাই যে কিবা এটা বস্তু যে আমি কৰিব নালাগে সেনেকুৱা নহয়, চব বস্তু ছেম কৰি আছোঁ। তো সেইটোৰ কাৰণে আমাৰ এই দাবীটো আজি নহয়, আজিৰ পৰা মানে মাল্টিপল টাইমছ আমি মানে গভৰ্ণমেণ্ট অফ আছামলৈকে এই দাবীটো আমি জনাইছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কোনো কি পোৱা নাই, আমি ফলাফল পোৱা নাই। তো এইটো এইবাৰ আমাৰ অল আছাম যোনটো হেল্থ টেকনিকেল এণ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে তাৰ পৰা আকৌ আমি এটা দাবী জনাইছোঁ যে আমাৰ এই ৰেগুলাৰাইজ চাকৰিটো কৰি দিব লাগে। তাৰপিছত আপোনাৰ নেক্সট আপোনাৰ দাবীটো হ'ল আপোনাৰ যেনেকৈ আমাৰ এতিয়া 8 পে কমিশ্যনৰ আহিবলৈ হৈছে টাইমটো, কিন্তু আপোনাৰ যোনটো চেলাৰীটো এতিয়া ৰেগুলাৰ চাকৰি মানুহে যোনটো চেলাৰী পায় সেইটো 7 পে কমিশ্যনৰ পাই আছে। তো আমাৰ যোনটো চাকৰি যোনটো দৰমাটো সেইটো আপোনাৰ 7 পে কমিশ্যনলৈকে ইকুৱেল কৰি দিব লাগে, তো ইকুৱেল চেলাৰী আমি পাব লাগে। আৰু 3 নম্বৰ দাবীটো আমাৰ এইটোৱে হয় যে সুপ্ৰিম কোৰ্টে 2013 এটা ভাৰ্ডিক্ট দিছিলে যে ইকুৱেল ৱাৰ্ক ইকুৱেল পে বুলি পেলাই।
তো সেই মতে আমি যেনেকৈ আমাৰ আজি যোনটো ৰেগুলাৰ চাকৰি কৰা মানুহে যেনেকৈ আপোনাৰ গ্ৰেচুইটি পায়, লিভ পলিচি পায়, পেঞ্চন স্কিম পায়, ডেথ বেনিফিট পায়, হেল্থ ইঞ্চুৰেঞ্চ পায়, বেংক লোন ফেচিলিটি পায়, তো এইবিলাক গোটেইখিনি ফেচিলিটিৰ পৰা আমি এতিয়ালৈকে একো ফেচিলিটি নাপাওঁ। তো আমাৰ দাবীটো এইটোৱে হয় যে আমাৰ যেনেকৈ যেনেকৈ আপোনাৰ ৰেগুলাৰ চাকৰি মানুহে যেনেকৈ এইবিলাক পাই আছে, তো আমাকো এইবিলাক হেল্থ ফেচিলিটিকেইটা আমি দিব লাগে। তো আমাৰ নেক্সট আৰু এটা কথা এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যেনেকৈ আমি এইটো মেমৰেণ্ডামটো আমি মিছন ডাইৰেক্টৰ আৰু অনাৰেবল CM আসামলৈকে লিখি দিছিলোঁ। তো এই মেমৰেণ্ডাম অনুযায়ী আমাৰ কোনো ধৰণৰ এতিয়া ধৰণৰ কোনো আনচাৰ পোৱা নাই। সেইটোৰ কাৰণে আমি যোৱাকালি, আজি আৰু অহাকালি আমি ষ্ট্ৰাইক কৰি ৰাখিছোঁ। ইমাৰ্জেঞ্চি ছাৰ্ভিচ গোটেইখিনি চলি আছে, এনেকুৱা নহয় যে আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ ডেলিভাৰী কৰা নাই। ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে যেনেকৈ আপোনাৰ ডেলিভাৰীয়ে হওক বা এক্সিডেণ্টেল ইমাৰ্জেঞ্চিয়ে হওক সেইবিলাক আমাৰ চলি আছে, কিন্তু যিবিলাক OPD ছাৰ্ভিচেই হওক, ইমিউনাইজেশ্যন হওক, যেনেকৈ আজি ৱেডনেছডে হয়, ৱেডনেছডেৰ দিনা আমাৰ অল আসামত হেল্থ ডে, ইমিউনাইজেশ্যন ডে বুলি পেলাই মাতা হয়। তো সেই ইমিউনাইজেশ্যনটো আমি বন্ধ কৰি ৰাখিছোঁ। আৰু নেক্সট কথাটো এইটোৱে হ'ল, যদি আমাৰ যদি এই দাবীটো মানি লোৱা নলয় মানে, তো আমি এই বস্তুটো আমি আৰু ৰেগুলাৰে কৰি থাকিম আৰু যেতিয়ালৈকে আমাৰ মানি লোৱা নহয়। ঠিক আছে, এইখিনি মানে চৰকাৰৰ লগত আলোচনা হৈছিল। আমি এইটো এই যে আপোনাৰ 25 ফেব্ৰুৱাৰী 2025 আমি গৈছিলোঁ আপোনাৰ গুৱাহাটীত গৈ পেলাই আমি ছ'চিয়েলত গৈ পেলাই এইটো অলৰেডি মেমৰেণ্ডামটো ছাবমিট কৰিছোঁ, কিন্তু সিহঁতৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়া পজিটিভ ৰিপ্লাই এটা পোৱা নাই এতিয়ালৈকে। পদবীবিলাক কি হয়? ডাক্তৰ আছে ইয়াৰ ভিতৰত? ইয়াতে আপোনাৰ গোটেই অল মেডিকেল, টেকনিকেল, পেৰামেডিকেল, মানে এতিয়া আপোনাৰ ডক্টৰো আছে, ANM আছে, GNM আছে, এভৰিৱান, মানে ফাৰ্মাচিষ্ট আছে, লেব টেকনিচিয়ান আছে, ABPM আছে, চবেই আছে। এনেকুৱা নহয় যে কোনোবা এটা মানে নিৰ্দিষ্ট কিহে ৱাৰ্কটো কৰি আছে, এনেকুৱা নহয়। আমি অল আসামৰ যিমান আপোনাৰ NHM এমপ্লয় আছে, ইচ এণ্ড এভৰি মানে কিহৰ লেভেলৰ পৰা, এতিয়া ABPMৰ পৰা ষ্টাৰ্ট কৰি পেলাই ANMৰ পৰা ষ্টাৰ্ট কৰি GNM হওক, মেডিকেলেই হওক, পেৰামেডিকেল হওক, চবেই এইটো দাবীটো মানে কি কৰি আহিছে, এনেকুৱা কি নহয়। जोंनि दाबिखौ लानायानो जाहैबाय जोंनो नांगौ 7 पे, जोंनो नांगौ स्टेटआ जेरै खामानि मावदों जोंनोबो बेबायदि स्टेट रेगुलार जानांगौ। जोंनि साख्रियाबो जों दा NRSM कन्ट्राक्चुयेलाव दं, दा NSM कन्ट्राक्चुयेलाव थानानै जों स्टेटनि मानसिया जेखौ मावो जों बेखौनो मावनानै दं। एखे टेबोलाव जिरायो, एखे सियाराव जिरायो, जोङो नाथाय बेथनखौ आलादा आलादा जोंनो होयो। मानो होनबा जोंनो होनांगौ, जेन'बा जों मोननांगौ बेथनाबो बिसिनिजों समान जानांगौ। जों दा बेखौनो लुबैदों, स्टेटनि साख्रि मावनायफ्रा जेरै बेथन मोनो जोंबो बे बेथनखौ जोङो लुबैदों। जोङो आसाम सरकारनाव जोङो दाबि खालामदों जोंनो 7 पे नांगौ आरो जोंनि साख्रिया रेगुलार जानांगौ। दा बेनो आरो जोङो दा 2010 जोङो साख्रि मावबोदों। दा 2010आव जोङो साख्रि मावनानै दिनैसिम 15 बोसोर जाबाय। 15 बोसोर जानायावबो जोङो दिनैसिम 7 पेखौबो मोना। जोंनि साख्रियाबो रेगुलार जाया, खालामनो होनो रेगुलार बेबो जाया। जों इन्टारभिउ होयो जों मोना। दा जोंनो ओंखायनो जोंनो बेखौ नांगौ। मानो होनबा जोंहा फिसाफोर दङ, जोङो लाइफआव जोङो माखौ बिसोरखौ जेन'बा जोंनि फिसाफ्रा माखौ जानानै थागोन। जेनेबा जोंनो जेबो फेसिलिटि गैयाबा जोङो बेंकआव थां, बेंकनि मानसियाबो जोंखौ मा खामानि मावो होननानै सोङो। जोंखौ सोङोबा जों होननांगौ जानानै फैयो मा सार्भिस मावो होननायाव जों NSMआव मावो, बेबायदि NM बेबायदि होननाय लोगो लोगो बिसोरो जोंनो जेबो लननि फेसिलिटिबो जोङो मोना। जेबो हाउजिं लन, माबा मोनसे पार्सनेल लन जोंनो बेखौ जोंनो दा बेंकआबो होला। जोंबा मबेखौ मावनानै जों जानो, जों मबेखौ मावनानै जोंनि फिसाफोरखौ जोङो फोथांनो। ओंखायनो जों दा आसाम सरकारनाव आरो जोंनि BTCनि जोंनि प्रमद बर' सार, बिसोरबो बिथांमोना जोंखौ नायनानै जेन' जोंखौ रेगुलार खालामो आरो जोंनि मोननांगौखौ जेन' नायनानै जोंनो 7 पे मोननांगौ बेखौबो जोंनो होयो आरो जोंनि साख्रिया रेगुलार जानांगौ बेखौ जोङो दाबि खालामो। जोङो दिनै बुधबार दिन, बे दिनावहाय अल इन्डिया दिनै हेल्थ डे जायोमोन। जोङो बेखौबो दिनै इमिउनाइजेसन सेसन जोङो बन्द' खालामदों। जोङो जेसेबांनाखि जोंनो बे खामानिखौ जोंनो होआ, गभर्नमेन्टआ जेरै मानिया, जों जेसेबांसिम जोंखौ बेबायदि खालामबाय थागोन, जोंबो बेबायदिनो जोङो बेबायदि स्ट्राइकखौ जों लाबाय थागोन। जोंहा बेखौ जोङो दा जुक्ति जानानै दं। जोङो गोजौसिम गासिबो लेखा पत्र जोङो सारमोननिसिम गथायजोब्बाय। दिनै बिसिनिफ्राय जोङो जेबो रिप्लाइखौनो जोङो मोनाखै। जोङो दा बे रिप्लाइखौ नेगोन। जोंनो रिप्लाइ होआगौमानि जोङो बे स्ट्राइकखौ जोङो लाबाय थागोन। जोंनि बुंनांगौआ बेनो। नोंथांमोना खामानि दोनथ'दों नामा दा? जोङो खामानिखौ दोनथ'दों। दिनै बुधबार दिनमोन। अल इन्डिया दिनै अल आसाम बे हेल्थया इमिउनाइजेसन, जोंथ' NMफ्राथ' इमिउनाइजेसन गथ'फोरनि भेक्सिन होयो जोङो। दा बे भेक्सिनखौ जोङो दोनथ'दों, नाथाय इमारजेन्सिनि थाखाय जोङो बन्द' खालामाखै। डिलिभारि आरो एक्सिडेन्ट केस बेफोरनि थाखाय दोननाय जादों खुलायै, खिन्थु जोङो इमिउनाइजेसनखौ जोङो होनाय जायाखै।
थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन बेनि थाखाय आर'ज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाय बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन इंराजि सोलोंनायनि खाबु साखोन-सिखोन थाखो खथा बिजाब बाख्रि BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय मान्थलि मक टेस्ट जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो